নমস্কাৰ ফ্ৰেণ্ডছ, আজি বহুদিনৰ মূৰত আপোনালোকৰ বাবে লৈ আহিছোঁ এটা পথাৰ ব্লগ। মোৰ লগত আহিছে এয়া ভাইটি, লগতে দেউতাই পথাৰত হাল বাই আছে। এতিয়া আমি পথাৰলৈ যাম আৰু পথাৰ ব্লগটো আপোনালোকক দেখাম, যাতে পথাৰত কি আছে সেইবিলাক আপোনালোকক দেখাম। লগতে আমি পথাৰত কি কৰিলোঁ সেইবিলাকো দেখুৱাম। ঠিক আছে, ব'লক তেন্তে আজি আৰম্ভ কৰোঁ। অসমীয়া গাঁৱলীয়া জীৱনত কৃষিয়েই প্ৰধান বৃত্তি। বৰ্তমান সমাজত পৰম্পৰাগতভাৱে কৃষি পদ্ধতি লোপ পাইছে যদিও কিছুসকল লোকে এই বৃত্তিসমূহ ধৰি ৰাখি আজি আমি পথাৰলৈ আহিছোঁ। আজি হাল বাম, কোৰ মাৰিম, লগতে বিভিন্ন ধেমালি কৰিম পথাৰত, যিবিলাক ভাল লাগে কৰি পেলাই। কিন্তু বৰ্তমান আজিকালি ল'ৰা ছোৱালীবিলাক পথাৰলৈ নাহে, সেইবাবে পথাৰৰ কথা ভালকৈ বুজি নাপায়। কিন্তু মই বিচাৰোঁ সকলো যাতে পথাৰলৈ আহে, পথাৰত ব'লক তেন্তে কান্ধত নাঙল আৰু যুঁৱলি লৈ পেলাই পথাৰ যাওঁ। এয়া হৈছে হাল বাই থকা দৃশ্য। বৰ্তমান সময়ত পথাৰত গৰু আৰু নাঙলে হাল বোৱা দৃশ্য লুপ্ত পাবলৈ ধৰিছে, যিহেতু বৰ্তমান সময়ত যান্ত্ৰিক যুগ আৰু মানুহে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদি ব্যৱহাৰ কৰি হাল বাই খেতি কৰে। পথাৰত গৰুহাল লৈ ময়ো হাল বোৱাৰ কিছু চেষ্টা কৰিলোঁ আৰু এয়া হৈছে তাৰ দৃশ্য। পথাৰত মায়ে ভাত আনিছে আৰু আমাৰ বাবে ভাত বাঢ়ি আছে আৰু আমি এতিয়া ভাত খাম। ঠিক আছে তেন্তে বন্ধুসকল, এতিয়া আমি ভাত খাওঁ। এয়া আমি পথাৰত ভাত খাই আছোঁ। পথাৰত ভাত খোৱাৰ মজাই বেলেগ, ভাল লাগে খাই। এয়া আমাৰ পোৱালিটোৱে ভাত খাই আছে, পুৰা মস্তি কৰি আছে, ভাত খাই এনজয় কৰিছে। এয়া ফালে দেউতাই খাই আছে ভাত, মায়েও খাই আছে, ময়ো খাই আছোঁ। এয়া বেটাই আম খাইছে আৰু পুৰা এনজয় কৰিছে দেই, মজা মজা। এয়া আজি আমি পথাৰত আহিছোঁ আৰু পথাৰত আহি পেলাই মায়ে ভাত আনিলে। ভাত খোৱাৰ পিছত এতিয়া দুটা আমৰ গুটি পালোঁ। এই আমৰ গুটি দুটা আমাৰ এতিয়া কঠীয়ানিৰ মাজত ৰুই দিম। আমি খান্দিম, এয়া মাটি খান্দি পেলাই ৰুম। এয়া কাম হৈ গ'ল, পুৰা ডান। এয়া আমাৰ পোৱালিটোৱে পথাৰত চুপ কৰি আছে, দেউতাই ফালে হাল বাই আছে। এয়া পোৱালিটোৱে চুপ কৰি আছে, মজা মজা, কৰা ভালকৈ কৰা, সুন্দৰ হৈছে পাৰিছা। হাল চাল বোৱা হৈ গ'ল, এতিয়া গৰু মাৰিলোঁ, এতিয়া ঘৰলৈ যাওঁ। আজিলৈ বন্ধুসকল ইমানেই। এতিয়া ঘৰ যাওঁ আৰু ঘৰত গৈ পেলাই গা ধুওঁগৈ। গা ধুই পেলাই অলপ ৰেষ্ট কৰিম। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।